বুজিবা এই নিৰ্ণয় চাৰি চাৰি প্ৰহৰে মনুষ্য সবাৰা আজানা দিন ৰাতি পক্ষ বুলি কয় শুক্ল কৃষ্ণ অনুমানে দুই পক্ষ ভয়ে সবুলে জুদিশ্য জিখবে একমা সময়লে পিতি সমস্ত হুৱে দেৱে দিন ৰাতি ব্ৰহ্ম সময়লে দেৱ এইখিনিৰ পৰা আমাৰ সাধাৰণ মনুষ্য জ্ঞান সোমাই কি বুলি ক'লে চাৰি চাৰি পহৰে মনুষ্য খবৰৰ জানা দিন ৰাত্ৰি হয় অল্প ভইলে কোনো বিলম্বেকে মজে বুজিবা এই নিৰ্ণয় আমি দিন ৰাতি কথা জানা হৈ গ'ল এইটো আমাৰ চকুৰ দৃষ্টিগোচৰ হৈ গ'ল সেইকাৰণে সময়ক স্থূল আৰু সূক্ষ্ম বুলি কৈছে কেনেকে দিনটো দেখিলো সূৰ্য উদয় হৈ গ'ল দেখিছো এইটো দিন হৈছে পক্ষটো দেখা পাইছো যে জন্তু লাহে লাহে ডাঙৰ হৈ গৈছে পূৰ্ণিমালৈ গৈ আছে চকুৰ দেখা হৈ গ'ল এইটো স্থূল বুলি কোৱা হৈছে যদি আপুনি অকলে ভাগৱতখন পঢ়ে সূক্ষ্ম আৰু স্থূল শব্দটো আপোনাৰ সমস্যাত পৰিব স্থূল বস্তুটো দেখা বস্তু তে সময়টো কেনেকে দেখা পাব সময়ক দেখা পাইছো আমি সূৰ্যৰ গতিধাৰা সূৰ্য উদয় হৈছে পশ্চিমত মাৰ গৈছে গম পাইছো 12 ঘণ্টা গৈছে আমি আজি সময় কৈছো যে 12 ঘণ্টা গুচি গ'ল যদি দেখা পাইছো যে সূৰ্য ৰাতিপুৱাৰ পৰা দুপৰীয়া হৈছে 6 ঘণ্টা গৈছে অৰ্থাৎ তাত পোহৰ সোমাই চাৰি চাৰি পোহৰ আহুৰাত্ৰ দিনত চাৰি পোহৰ ৰাতি চাৰি পোহৰ আঠ পোহৰ আহুৰাত্ৰ বুলি কোৱা হৈছে মানে জানো এইদৰে দিন ৰাতিৰ উল্লেখ কৰিছে পক্ষ কেইটা পক্ষ আছে এটা মাহত দুটা পক্ষ শুক্ল পক্ষ আৰু কৃষ্ণ পক্ষ আধ্যাত্মিক দৃষ্টিকোণেৰে যদি চাই এতিয়া আমি কৃষ্ণ পক্ষত পৰি গৈছো উঠি অহা ল'ৰাটো শুক্ল পক্ষৰ জোনাকৰ দৰে দেখিছে আজি কাশী জোন দেখিছে কাইলৈ ডাঙৰ হৈ গ'ল লাষ্টত গৈ পূৰ্ণিমাই হৈ গ'ল আপুনি আপোনাৰ ল'ৰা ছোৱালী কেইটালৈ মন কৰিবচোন ল'ৰাটো অলপ লাহে লাহে ভবা যেন লাগে ছোৱালীজনী কিন্তু কেনেবাকৈ যদি ডাঙৰ হৈছে ইমান সোনকালে কি এজনী গাভৰু হৈ গ'ল ভাবিব নোৱাৰি অৰ্থাৎ মানৱ জীৱনৰ সেই প্ৰথম অৱস্থাটোত শুক্ল পক্ষৰ লগত তুলনা কৰিব আধ্যাত্মিকে বুজাইছে আৰু বুজাইছে যদি এজন মানুহ ধৰ্মৰ জ্ঞানেৰে তেওঁৰ মনৰ কোঠালি আলোকিত হ'ল তেওঁ শুক্ল পক্ষ আপোনাৰ সবাইকে শুক্ল পক্ষত আছে যদিও আপোনালোক কৃষ্ণ পক্ষত বয়সে হাতি দিছে কিন্তু জ্ঞানৰ দিশত আপোনালোক শুক্ল পক্ষৰ জোনাকৰ দৰে যদিহে আপোনালোকৰ মনত এই ভক্তি জ্ঞানৰ প্ৰতি শ্ৰদ্ধা নাথাকিলেহেঁতেন প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শুনিবলৈ এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ আমি লগ নহলোহেঁতেন
সেই ফালৰ পৰা জ্ঞানৰ ফালৰ পৰা সুখ লগ ইয়াতে উল্লেখ কৰিছে দুটা পক্ষ লগ লাগি এক মাহ হয় আমি জানা হৈ গলো যে কি মাহ চলি আছে বোলে মাৰ্চ অসমীয়া যদি চাওঁ কি হৈছে বোলে চৈত্ৰ মাহ এই বুলি উল্লেখ কৰিছে 15 দিৱসে পক্ষ বুলি কয় কৃষ্ণ শুক্ল অনুমানে দুই পক্ষ হইল তাক মাহ বোলে জ্যোতিষ যি খবে জানে এটো জ্যোতিষ আমাৰ সারা ল'ৰা ছোৱালীয়ে জানে যে শুক্ল পক্ষ কৃষ্ণ পক্ষ হল এক মাহ গুচি গল ইংৰাজী মাহ কেটা আপোনাতকৈ মোতকৈ আগতে ল'ৰা ছোৱালীয়ে জানে যে এই জ্ঞানটো এটা সময় জ্ঞান হৈ গল এইদৰে আহি গল বছৰ এতিয়া আমি কাউন্টিং কৰো ডেট অফ বাৰ্থ লৈ আপোনাৰ বয়স কিমান ৰিটায়াৰ হ'ল যদি গম পাইছো 58 পৰা 60 থাকি গল যদি তেতিয়া শিক্ষকে আন্দাজি ধৰাইছিল হয়তো 65 বছৰলৈ কোনোবাই কৰিছে সেইটো বেলেগ আজিকালি এনেকুৱা পদ্ধতি ওলাই গল যে ডেট অফ বাৰ্থ আৰু তাক লোকধান কৰিব পৰা নাযায় এইদৰে উল্লেখ কৰিছে যে এক মাহ দুই মাহ কৰি যেতিয়া 12 মাহত ভৰি দিব তাক এক বছৰ বুলি কোৱা এক মাহ হইলে পিতৃ সমস্তৰ হুৱে দেৱে দিন ৰাতি ব্ৰাহ্ম মাহ হইলে দেৱতা খবৰ আহূৰ্ত হুৱে ৰাতি ডাঙৰ কথা কৈছো আপোনাৰ মোৰ এবছৰ হৈ গল আমাৰ পিতৃসকলৰ একদিন এক ৰাতি হৈছে সেইকাৰণে পিতৃ শ্ৰাদ্ধ বছৰত কৰে গম পাইছেনে বাৰু আৰু হয়ও এজন পুত্ৰ হিচাপে প্ৰত্যেকৰে দায়িত্ব আছে তেওঁক জন্ম দিয়া পিতা মাকক বছৰত এবাৰ মনত পেলাও ইমান ধুনীয়াকে ভাৰতীয় সংস্কৃতিত বান্ধ খাই আছে কথাবোৰ যে পিতৃ শ্ৰাদ্ধৰ দিনা ভকত শুশ্ৰূষা বাঞ্ছনীয় তাৰ মাজতে কোনোবাই গীতা পাঠ কৰি দিয়ে কোনোবাই নাম প্ৰসংগ কৰি সুন্দৰভাৱে ভাগৱতৰ আয়োজন কৰে প্ৰতিটো কামেই হৈছে ধৰ্ম অনুষ্ঠানৰ লগত জড়িত থকা প্ৰতিটো কাৰ্যই অতি পৰিপূৰ্ণ আৰু কল্যাণদায়ক আপোনাৰ সব কোনেও কিন্তু পিতৃ শ্ৰাদ্ধৰ পৰা বিৰত নহব যদি পিতৃ শ্ৰাদ্ধ বাদ দিছে আপুনি নিজকে ডাঙৰ বস্তু এটা হেৰুৱাইছে মা আৰু দেউতাৰ সমান শ্ৰেষ্ঠ আৰু পৰম ঈশ্বৰ নাই শাস্ত্ৰতে সিদ্ধান্ত দিয়া আছে যদি এজন ব্যক্তিয়ে ঈশ্বৰক বিশ্বাসো নকৰে তথাপি মা আৰু দেউতাকক বিশ্বাস কৰিবই লাগিব ঈশ্বৰ কাৰণ তেওঁলোকৰ বাহিৰে কেনেকৈ জীৱন পাব শাস্ত্ৰৰ সিদ্ধান্ত আৰু কৈ যাৰ পুত্ৰ হবে ঐত হৰিত শৰণলৈ হৰি গুণ গায় শুদ্ধ ভাৱে নদী দুগ্ধ গীত মধু নদীৰ জল কপিয়া পিতৃগণে তৃপ্তিত পায় যদি পিতৃ শ্ৰাদ্ধৰ দিনাখন আপুনি ভকতক আনি শুশ্ৰূষা কৰিছে সেৱা এটা ধৰিছে অন্ততঃ ওপৰত থকা দেউতাকে ক'ব দে অন্ততঃ মোৰ ল'ৰাটোৱে মোক এবাৰ মনত পেলাইছে এইটো কিমান ডাঙৰ কথা আপোনাৰ মহাভাৰতত এনেকুৱাকে দিয়া আছে মই চব খাই গৈছো পাণ্ডু আগতে গুচি গ'ল কুন্তিক থৈ পাণ্ডু আৰু মান্ত্ৰী আগত গুচি গ'ল বৈকুণ্ঠলৈ যাব পৰা নাই বৈকুণ্ঠলৈ যোৱা ৰাস্তা কলিযুগত বিশেষভাৱে আছে দ্বাপৰ যুগত মৃত্যু হ'ল পাণ্ডু কিন্তু কলৈ নগ'ল তেওঁৰ ল'ৰাটোৰ লগত কৃষ্ণ সখী কি অৰ্জুনৰ লগত কৃষ্ণ সখী নহয় জানো সব নিজৰ ল'ৰাটোৰ লগত জগতৰ ঈশ্বৰ সখী পাণ্ডু কিন্তু বৈকুণ্ঠলৈ যোৱা স্বৰ্গত আছে এদিন নাৰদে লগ পাই গ'ল ক'লে পাণ্ডু প্ৰভু আপোনাৰ মনটো কিয় দুখ দুখ লাগিছে আপোনাৰ ল'ৰা সমান এখন পৃথিৱীত একদম ডাঙৰ ডাঙৰ শক্তিমান ভীমৰ সমান বলি নাই যুধিষ্ঠিৰৰ সমান সত্যৱান নাই নকুল সহদেৱৰ নিচিনা বিদ্যান আৰু ধুনীয়া ব্যক্তি নাই অৰ্জুনৰ সমান গান্ধীধাৰী নাই ইমান ধুনীয়া ধুনীয়া পুত্ৰ এৰি থৈ আহিছে আপোনাৰ মনত দুখ ঠিকেই কৈছে মোৰ পুত্ৰ কেইজন অতি বলশালী আৰু সুন্দৰ কিন্তু এটা কথা মোৰ পুত্ৰ কেইজনে যদি এটা যজ্ঞ কৰি দিলেহেঁতেন মই আৰু শান্তি পালো চাবলৈ
ক'ত ওলাইছে কি যজ্ঞ ৰাজকীয় যজ্ঞ ৰাজকীয় যজ্ঞ কৰিলে মোৰ পুত্ৰ যুধিষ্ঠিৰ সমগ্ৰ পৃথিৱীৰ সম্ৰাট তেতিয়াহে সিহঁত ইমান বলৱান বুলি মই জানিম কাৰণ গোটেইবোৰ দেৱৰ অংশ আছে এই কথাটো আহি যুধিষ্ঠিৰক ক'লেহি মহাভাৰতত আছে ভাগৱতত দিয়া নাই যুধিষ্ঠিৰক ক'লেহি হেৰি নহয় যুধিষ্ঠিৰ মহাৰাজ আপোনাৰ দেউতাকক মই লগ পালো চাওক নাৰদৰ কথা কেনেকৈ বিশ্বাস কৰিছে যুধিষ্ঠিৰ কলি যুগত স্বৰ্গ আৰু পৃথিৱীৰ কানেকশ্যনটো বন্ধ হৈ গৈছে কিন্তু কলিৰ আগলৈকে স্বৰ্গ আৰু পৃথিৱীৰ কানেকশ্যন ডাইৰেক্ট আছে কাৰণ দৈৱবাণী কৰিছিল কংসৰ আগত কংসৰ পৰা আছিল দৈৱবাণী হে কংস তুমি যাক বিবাহৰ কাৰণে উলিয়াই দিছা সেই দৈৱকীৰ অষ্টম গৰ্ভত জন্ম হোৱা সন্তান তোমাৰ মৃত্যুকৰণ হ'ব বুলি কোৱাতে কংসই দৈৱকীক বন্দী কৰি মৃত্যুদণ্ড দিব খুজিছিল ঠিক সেইদৰে দৈৱবাণী আৰু দেৱতাসকলৰ আহ্বান আছিল এতিয়াও আছে আপুনি মই ধৰিব কাৰণ স্বৰ্ণ চকুৰে কিছুমান বস্তু ধৰিব নোৱাৰি আৰু এতিয়া আমি কোন কথা লৈ আহিছো তাৰ পিছত ৰাজকীয় যজ্ঞ কৰিছে কৃষ্ণৰ লগত আলোচনা এই যে পাণ্ডু স্বৰ্গত বাস কৰি আছে সংবাদটো কোনে কঢ়িয়াই আনিছে নাৰদ ক'ত থাকে ব্ৰহ্মলোকত যিখন বিজ্ঞানে আৱিষ্কাৰ কৰিব পৰা নাই কিন্তু ভাগৱত আৰু বেদ শাস্ত্ৰ আৰু পুৰাণবোৰ লগতে গীতাই সিদ্ধান্ত দিয়া আছে সেইবোৰ স্থানলৈ মানুহ আত্মাবোৰ গতি কৰি আছে সেইকাৰণে প্ৰতিজন পুত্ৰই নিজৰ পিতা মাতাক জীয়াই থাকোঁতে শ্ৰদ্ধা ভক্তি আৰু মৃত্যুৰ সময়লৈকে পিতৃ শ্ৰাদ্ধ কৰি থাকে আমাৰ ফালে কৰি থাকে আপোনালোকৰ গাঁৱত কি চিষ্টেম হয় নাজানো কিন্তু কৰাটো ভাল ইয়াতে উল্লেখ কৰি দিছে ব্ৰাহ্ম মাহ বৈলে দেৱতা খবৰৰ আহুৰাত্ৰ হৈ আহি তেওঁলোকৰ এদিন হ'ল পুত্ৰ ইয়াতে তেওঁ ভকতৰ কাৰ্য কৰি দিছে পিতাক সন্তুষ্ট হৈছে প্ৰত্যেকৰে এইটো কিন্তু অতি কৰণীয় খুব সুন্দৰভাৱে এজন মানুহ কিমান দিন পৃথিৱীত জীয়াই থাকিব পাৰে ভাগৱতত দিয়া এই কিছুমান মানুহ যে খুব কম বয়সতে গৈছে তাৰো কাৰণ কিন্তু আপোনাক 100 বছৰ যে থাকিব ভাগৱতে সিদ্ধান্ত দিছে যদিহে আমি পাৰ হৈ যোৱা সময়খিনিত শৰীৰটোৰ ওপৰত কিছু অত্যাচাৰ কৰিছিলো তাৰ বাবে কিন্তু আমি ক'ব নোৱাৰিম কিন্তু আপোনালোকে যিটো আগবঢ়াই ভাগৱত শ্ৰৱণ কীৰ্তন লাগিছে আচলতে আপোনালোক দুটা কামৰ পৰা আগবাঢ়িছে প্ৰথম কথা আপোনালোকৰ শৰীৰত পাপ নাই কিয় পাপ নাই কৈছে কৃষ্ণই সপ্তম অধ্যায় গীতাত 28 নম্বৰ এটা শ্লোক উল্লেখ কৰিছিল অৰ্জুনক আপোনালোকে নিজকে চাব আপুনি বহুত ভাল ভাল কাম কৰিছে এই কিন্তু ভিতৰত হয়তো কাৰোবাক পানী দয়া কৰিছে ক'ৰবাত ভাল ডনেশ্যন এটা দিছে কাৰোবাক ভাল উপদেশ দিছে সেইবোৰ পুণ্য কৰ্ম কৰোঁতে কৰোঁতে পাপবোৰ নাইকিয়া হৈছে এই বুলি কৈছে যেসাম তো অন্তগতম পাপম জানানাম পুণ্য কৰ্মানাম যেতিয়া পুণ্য কাম কৰি কৰি এজন মানুহৰ পাপবোৰ নাইকিয়া হৈ যায় তে দণ্ড মোহ নিৰ্মুক্তা সেইজন মানুহে নিজৰ মান অভিমান অহংকাৰবোৰ এৰি মান ভজন্তে সৰ্বথা সেইজন ব্যক্তিয়ে বোলে মোক সকলোবোৰ ত্যাগ কৰি দৃঢ়ভাৱে ভক্তি কৰে কৃষ্ণ কৈছে ধ্ৰুৱজ্যোতিয়ে কয় এই শ্লোক আপোনালোকে যদি চাই ক'ত পাব গীতাত থকা সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যুগ মেলি চাব সপ্তম অধ্যায় 28 নম্বৰত কৃষ্ণই কৈ আছে যেসাতু অন্তগতম পাপম জানানাম পুণ্য কৰ্মম যেতে দণ্ড মোহ নিৰ্মুক্তা মাং ভজন্তে দৃঢ়ব্ৰতা দৃঢ়ভাৱে ভাগৱত মই শুনিমেই শ্ৰৱণ কীৰ্তন মই কৰিমেই মই ভাল মানুহ হ'মেই ভাল মানুহ হ'ম বুলি ভবাৰ নাই আপুনি আত্মদৰ্শন কৰিছে প্ৰত্যেকে ভাবিব নোৱাৰিলো বহু মানুহে চাব যিসকলে দি থাকে
যিদিনা সিদ্ধান্ত কৰিলে আজি পৰা কৰি নচলা হয় এতিয়া ভাল হ'লে নাই চিন্তা কৰকচোন তেওঁ দি থকালৈকে তেওঁ সহধৰ্মিনী গল লৈ গ'ল ল'ৰা ছোৱালী ডাঙৰ হৈছে দেউতাকে য'তে কৰি থাকে এইবিলাক কথা মাইণ্ডত বৰ মুস্কিল আজিকালি আচলতে আলোচনাও কৰাৰ দৰকাৰ আছে কাৰণ সেই মানুহজনেও গম পোৱা নাই তেওঁ যে এটা বেয়া ৰাস্তাৰে গৈছে তেওঁ যি 100 বছৰ পাইছে ভগৱান প্ৰদত্ত সেই বস্তুটো সেৱন কৰাৰ কাৰণে মুহূৰ্ত হল জীয়াই থাকিব পাৰে কাৰণ তেওঁ যদি অধিক পৰিমাণত সেই কামটো কৰি যদি জনপূৰ্ণ ৰাস্তাৰে যদি গাড়ী চলাই যায় তেওঁতো বিপদে ভাল মানুহেও বিপদ এই যে ৰাতি আমি গৈ থাকোঁ ইয়াৰ পৰা অলপ চাই চিতি গাড়ীখন চলাওঁ এনেকুৱাকে স্পীডত বাইকবোৰ চলাই নিয়ে ওচৰতে ঘপকে গুচি গ'ল হৰ্ণ চৰ্ণ মাৰা নাই পিছত গ্লাছত দেখিছে বুক বুক যায় বাপৰে বাপ কেনেকৈ সুন্দৰ লাগিলে আমাকে ধৰি দিলে চাব এই পৃথিৱীখন সুন্দৰভাৱে চলিবলৈ জীৱনৰ নিৰাপত্তাৰ বাবে সমাজখনত জীয়াই থকা মানুহবোৰে অসৎ পথেৰে যাব নোৱাৰিব কাৰণ সুৰাপানটো জনপূৰ্ণ সমাজৰ বাবে অসৎ কাৰ্যত পৰিণত কোনোবা এজনে বন্ধ কোঠাৰ ভিতৰত কৰি আছে ক'ব লগা কিন্তু জনপূৰ্ণ সমাজ এখনত আহিবৰ কাৰণে অধিকাৰ কিন্তু নাই কিন্তু তেওঁ যিখিনি জেগাত বিচাৰি ক'ব যাওঁতেও জনপূৰ্ণ ঠাই যাব এইখিনি ঠাইতেতো ঘটনাবোৰ জানো আপোনাৰ হবে যে ইতিমধ্যে ভাল কাম কৰি কৰি পুণ্য অৰ্জন কৰিছে গীতাৰ সপ্তম অধ্যায়ৰ 28 নম্বৰ শ্লোক প্ৰমাণ নিজকে কেতিয়াও হতাশত নুভুগিব কেৱল জীয়াই থাকোঁতে আত্মাটোক দৰ্শন কৰিবলৈ যত্ন একলতি ভাগৱত নুশুনালৈকে শ্ৰদ্ধাৰে তাতে আত্মদৰ্শন নহয় ভাগৱতে সিদ্ধান্ত দিছে যে একবাৰ যদি মোৰ সেই 18,000 শ্লোক সমন্বিত ভাগৱতখন কোনোবাই শ্ৰদ্ধাৰে পঢ়ে আৰু শুনে তেওঁক মই আত্মদৰ্শন দেখালো কিমান ডাঙৰ কথা কোৱা আহক আমি যে 100 বছৰ জীয়াই থাকিব পাৰো সুস্থভাৱে ইচ্ছা কৰিলে 100 বছৰতকৈ বেছি জীয়াই থাকিব পাৰে মহাপুৰুষ শংকৰদেৱে প্ৰমাণ কৰি থৈ গ'ল মাধৱদেৱে প্ৰমাণ কৰি থৈ গ'ল গুৰুজনা 120 বছৰ আৰম্ভ কৰি দিলে মহাপুৰুষ মাধৱদেৱ 107 বছৰ সুস্থভাৱে গুৰুজনাই বৈকুণ্ঠ প্ৰয়াণ কৰা আগমুহূৰ্তলৈ আগদিনালৈকে নৰনাৰায়ণৰ কথা পাতি আছে খালি কৈ আছে গুৰুজনাই ভাবি আছে মই আৰু কেইটামান ঠিক আৰু কাম কৰিম কিন্তু নৰনাৰায়ণে লাগি আছে ৰজাক ঘৰত নিলে গুৰুজনাৰ ধৰ্ম ভ্ৰষ্ট হ'ব কাৰণে নাযাবলগীয়া ব্যক্তিজনেও বৈকুণ্ঠ প্ৰয়াণ কৰি ভাবিলে কেতিয়াবা দুখেই আৰু কিছু থাকিলে বিশেষকৈ মাধৱৰ ভাষণ হলে থাকিলে মাধৱৰ ভাষণ সম্পূৰ্ণ নহল আৰম্ভহে কৰিছিল গুৰু চৰিত্ৰ পঢ়িলে এইবোৰ কথা পোৱা যায় পঢ়িব আপোনালোকেও গুৰু চৰিত্ৰ অধ্যয়ন কৰিব সেই সময়ৰ সামাজিক বাতাবৰণ ধৰ্মীয় ৰীতি নীতি সমস্তবোৰ গুৰু চৰিত্ৰত বান্ধা আছে কিন্তু আমাৰ মানুহৰ কি এলাহ স্বভাৱটো খুবেই বেছি বহুতে কি কৰে যিমানবোৰ ধৰ্ম গ্ৰন্থ আছে গোটেইবোৰ আলমাৰীত পৰি কৰি থৈ দিব খুদু অমুখন কিতাপ আছে নে বহুজন কোনে আছে অমুখন গোটেইবোৰ আছে আপুনি বুজা কিয় নাই ভাল লাগে মানে মুকাই দিছো কোনে পঢ়িব চাওকচোন এটা ডাঙৰ কথা কৈ দিলে নহয় তেওঁ আলমাৰীত দেখিছো এই পঢ়িবলৈ যাওঁতে মই প্ৰতিখন গ্ৰন্থৰ বিষয়ে তেওঁ পঢ়িছিলোঁ তেওঁ মোক পঢ়িবলৈ দিলে মনে ভিতৰত তেওঁ তাত থকা গ্ৰন্থখনৰ পাঁচটাতকৈ সুধি আছে এইখন কিতাপ আপুনি ক'ত পালে ক'ত পালে তেওঁ তাৰ ওপৰত যিটো মন্তব্য কৰিছে মই গমেই পাইছোঁ কিতাপখনৰ লগত সম্পৰ্ক আছে যে কিছুমান মানুহৰ ঘৰত কিতাপবোৰ থাকে কিতাপৰ লগত মানুহজনৰ জ্ঞানৰ সম্পৰ্ক এইটো হ'লে কেনেকৈ হ'ব কিতাপৰ যদি কিতাপতে থাকে মগজুলৈ যদি নাহে তেতিয়াহ'লে সেই বিদ্যা ফলপ্ৰসূ নহ'ব মনুষ্য 100 বছৰৰ বিষয়ে কৃষ্ণই ভাগৱতত উল্লেখ কৰিছে আৰু কালৰ ব্যৱস্থা তাত দিয়া আছে কাৰণ স্বয়ং কাল তেওঁ নিজেই জমে স্বীকাৰ কৰিছে যে আচলতে ভকত বুজালে কি হ'ব বুজাই দিছে অকণমান যোগ কৰি দিছো আৰু প্ৰভু ভগৱন্তয়ো একো নোপোৱাকে জীয়াই আছে নে বাৰু অনুভৱ কৰে প্ৰভু ভগৱন্তই ভকতে গ্ৰহণ কৰোঁতে যিটো তৃপ্তি পায় ভকতৰ
ভোগেৰে গ্ৰহণ কৰিছে। মই ঠিকেই কৈছে যে কোনোবা এজন ব্যক্তি পিতৃক বৈকুণ্ঠলৈ গ'ল, ইয়াত ভকতক বুজাইছে তেওঁৰ তৃপ্ত হৈছে। উল্ট যে যাৰ পুত্ৰ হবে হৰিত শৰণ হৰিগুণ গায় পুত্ৰ দধি দুগ্ধ কীট মধু মানে কেনেকুৱা বস্তু নহয় জানো? এই বস্তুবোৰ তাত তেওঁ কি কৰিছে? ঠিকেই কৈছে যে সেইকাৰণে ভকতক শ্ৰদ্ধাৰে পূজন কৰা হয়। কিন্তু এটা কথা, ভকত পূজনৰ ক্ষেত্ৰত অলপ সমস্যা দেখিছো। বহুতে নাজানে কাৰণে সমস্যাত পৰিছে। ওলাওতে মই বুজাই দিছোঁ যে ভকতক পূজন কৰাবলৈ যদি আপুনি মচুৰ দাইল আনিছে, পিঁয়াজ ব্যৱহাৰ কৰিছে, সেই ভোজন কিন্তু প্ৰভু ভগৱানলৈ তৃপ্ত হোৱা। আমাৰ গজনবোৰৰ ভিতৰত কেইটামান নিৰামিষত পৰা নাই, নহৰু পৰা নাই, পিঁয়াজ পৰা নাই, আৰু তাৰপিছত ইমানলৈ নাযাওঁ। কিন্তু কেতিয়াবালৈ ভকত শুশ্ৰূষা কৰিলে মগু দাইল অনিবাৰ্য। তাত পাৰিলে মিঠাতেলটো ব্যৱহাৰ নকৰিব, ঘি ব্যৱহাৰ জানিব লাগে কাৰণে কৈছোঁ। চাওক, আজিকালি এটা সকাম পাতিবলৈ হ'লে 10,000, 15,000, 20,000 টকা লাগে। এই ধনখিনি এনে আহে, আপোনালোকে কষ্ট কৰিছে, ইমানখিনি খৰচ কৰাৰ পিছত যদি প্ৰভু ভগৱানৰ তৃপ্ত হোৱা নাই, তে সমস্যা নহ'বনে? যদি আমি আগতে ভুল কৰিছিলো, আজিৰ পৰা সেইটো ভুল নকৰোঁ। ভকতক বুজাবলৈ কেতিয়াও আমিষৰ ব্যৱস্থা নকৰিব। বিবাহ কাৰ্যক্ৰমত সমস্যাত পৰিছোঁ। সিদিনা কিবা কাৰণে উপস্থিত থাকিব লগা হৈছিল, এখন বিবাহ মণ্ডপ খুব জোৰ কৰাতে অকণমান বহন কৰিছিল, পাৰি আৰু এজন ভকতক দেখাবলৈ আগুৱাই গ'লো। তেওঁ মানে যিটো পাঠ কৰি আছে সেইখিনি বিলাক ভকতৰ চলিব যাব দেই। যিকেইটা বস্তু বনাই আছে সেইখিনি ভকতজনে বনাইছে কাৰণে ভকতৰ চলিব। কম ডাঙৰ কথা হৈছে নেকি? এজন পূৰ্ণাংগ ভক্তই কোনো জীৱৰ মাংসৰে তেওঁ শৰীৰটো পুষ্ট কৰিব নোৱাৰে, আৰু সেইটো যদি ভকত সেৱাৰ নামত গৃহস্থ অৰ্পণ কৰিছে, তেওঁ পুণ্যৰ সলনি কি হ'ব পাৰে? পাপ হোৱা চান্স আছে। কাৰণ নিৰামিষ ভোজনত যদি এই আপোনাক লেটি পেটি নকৰা দিছোঁ বুলি একে হাতেৰে দিছে, তো সমস্যা থকা নাই বাৰু। যিসকল পূৰ্ণ নিৰামিষ, যিটো স্বৰূপ আমি বনাইছে